2 নং চৰাইহাবি গাঁৱত আমি গত 3/11/19 চনতেই আলোচনা হ'ল আমাৰ নখাত শাখা সত্ৰত। সেই শাখা সত্ৰতে আমি নখাত লেঙেৰী আঞ্চলিক গায়নবাল মৃদঙ্গীয়াল গায়নবান দলে চৰাইহাবিতেই ডিব্ৰুগড় জিলাৰ মৃদঙ্গীয়া গায়নবাল এইটো মধ্যকালীন অধিৱেশনখন অনুষ্ঠিত কৰিছোঁ। আজি সেই অধিৱেশনতেই উপস্থিত হৈ আমাৰ নখাত লেঙেৰী আঞ্চলিক দলৰ সম্পাদক হৈ আজি এইখিনি কাম কৰি আছোঁ। এইটো চবৰে সহায় সহযোগত এইখিনিকে কৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ডিব্ৰুগড় জিলাৰ মৃদঙ্গীয়া গায়নবান সংস্থাৰ সভাপতিদেৱ আজি আমাৰ ইয়াত উপস্থিত হৈছে। আমাৰ যিহেতু তিনিঠেঙীয়া চৰাইহাবিত আজি ইয়াৰ পৰিৱেশন হ'ব, প্ৰায় 20-25যোৰামান গায়নবানৰ পৰিৱেশন হ'ব আৰু আমি সভাপতিদেৱক কাষতে লগ পাই আমি দুআষাৰমান কথা পাতিবলৈ বিচাৰিছোঁ। নমস্কাৰ সভাপতিদেৱ। নমস্কাৰ। আমাৰ ইয়াত তেখেতৰ আন এটা পৰিচয় হৈছে যে সোণোৱাল কছাৰী সাহিত্য সভাৰ তেখেত সভাপতিও আসন অলংকৃত কৰি আছে। গতিকে তেখেতে ছাৰ, আপুনি এই ক্ষেত্ৰত যে উদ্যোগ লোৱাত আমি পৰম সৌভাগ্যৱান, সমূহ অসমবাসী সৌভাগ্যৱান। আজি আপোনাৰ এই কাৰ্যসূচীৰ বিষয়ে কি ক'ব? হয়, আজিৰ কাৰ্যসূচীৰ বিষয়ে আপুনি কিবা ক'ব নেকি? ডিব্ৰুগড় জিলা মৃদঙ্গীয়া গায়নবান সংস্থাৰ আজি মধ্যকালীন অধিৱেশন এই চৰাইহাবি অঞ্চলত অনুষ্ঠিত হৈছে। ডিব্ৰুগড় জিলা মৃদঙ্গীয়া গায়নবান সংস্থা 2019 বৰ্ষৰ 3 মাৰ্চ তাৰিখে গঠন হৈছিল আৰু 3 মাৰ্চ তাৰিখে গঠন হোৱাৰ পিছত দুবছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত ত্ৰিবাৰ্ষিক অধিৱেশনো বৰবৰুৱাত অনুষ্ঠিত হৈ গ'ল আৰু বৰবৰুৱাত অনুষ্ঠিত হৈ যোৱাৰ পিছত নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন হ'ল আৰু এই নতুন কাৰ্যনিৰ্বাহক সমিতিৰ যিটো নেকি আমাৰ সংবিধানৰ মতে মধ্যকালীন অধিৱেশন এই তিনিঠেঙীয়া অঞ্চলৰ চৰাইহাবি অঞ্চলৰ আজি এই মঞ্চত মধ্যকালীন অধিৱেশন অনুষ্ঠিত হৈছে। যে ডিব্ৰুগড় জিলা মৃদঙ্গীয়া গায়নবান সংস্থাৰ মূল উদ্দেশ্য হ'ল যে এই অতি পুৰণি যিটো নেকি আমাৰ সংস্কৃতি, এই সংস্কৃতিটোক ৰক্ষা কৰিবৰ কাৰণে আমি ডিব্ৰুগড় জিলা মৃদঙ্গীয়া গায়নবান সংস্থাটো গঠন কৰিছোঁ আৰু আমি বিশেষকৈ আমাৰ সাংগঠনিক ভেটিটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে ডিব্ৰুগড় জিলাৰ আমি কেইবাখনো প্ৰায় 14খনমান আমি আঞ্চলিক সমিতি গঠন কৰিছোঁ আৰু ইতিমধ্যে এই আঞ্চলিক সমিতিসমূহৰ তৰফৰ পৰা প্ৰায় 105 যোৰা গায়নে এই জিলা সংস্থাটোত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ উত্তৰোত্তৰ কামনাৰে আমি সদৌ অসম ভিত্তিত যাতে এই গায়নবান এই অনুষ্ঠানটোক আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে আমি সাংগঠনিক ভেটিটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ ডিব্ৰুগড় জিলাৰ আশে পাশে থকা যিকেইখন জিলা আছে উজনি অসমৰ, বিশেষকৈ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, লখিমপুৰ, তিনিচুকীয়া, শদিয়াকে আদি কৰি যিকেইখন জিলা আছে তাতো আমি সাংগঠনিক ভেটি প্ৰতিষ্ঠা কৰিছোঁ আৰু এই সাংগঠনিক ভেটি প্ৰতিষ্ঠা কৰি ইতিমধ্যে আমি এখন ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত কৰিবৰ কাৰণে আমি আগবাঢ়ি আছোঁ আৰু এই ৰাজ্যিক অভিৱৰ্তনখন অনুষ্ঠিত হ'ব অহা 3 এপ্ৰিল তাৰিখে আমাৰ ডিব্ৰুগড় জিলাৰ লাহোৱালৰ বকপুৰাত এই অধিৱেশনখন অনুষ্ঠিত হ'ব আৰু এই অভিৱৰ্তনৰে আমি ৰাজ্যিক পৰ্যায়ৰ এখন কেন্দ্ৰীয় সমিতি গঠন কৰিম আৰু এই কেন্দ্ৰীয় সমিতিৰ যোগেদিয়ে আমাৰ যি লক্ষ্য উদ্দেশ্য, এই উদ্দেশ্যখিনিক আগুৱাই নি আমি চৰকাৰৰ যাতে দৃষ্টিগোচৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা আমাৰ অব্যাহত ৰাখিম। ধন্যবাদ সভাপতি মহোদয়। আমি ইয়াৰ পাছতে অন্য ঠাইলৈ যাব। আমাৰ পৰিৱেশন কৰাতে ইতিমধ্যে পৰ্যটন মন্ত্ৰীও আহি উপস্থিত হ'বহি। আদৰণি সমিতি দ্বিতীয় মধ্যকালীন অধিৱেশন চৰাইহাবি তিনিঠেঙীয়া আঞ্চলিক গায়নবান সংস্থাত প্ৰায় 17 যোৰা জৰিগুৰি, ঠেঙাল, 2 নং চৰাইহাবি, মেচলো, চহৰীকটা, হলগুৰি, গৰুঘোৰা, কৈৱৰ্ত, নহুলা, চাউদাং, চাংমাই, নখাত, নগাঁও, নচাংমাই, লাহোৱাল, বামুণপুখুৰী, টকুৱনী আদি মৃদঙ্গীয়া গায়নবান দলৰ মিলন ঘটিছে। আশা কৰা হৈছে আজিৰ এই শুভ দিনৰ অমৃত যুগৰ লগতে একেলগে একেটা আশীৰ্বাদতে তাল মিলনৰ স্বৰধ্বনি বাজি উঠিব, যি স্বৰধ্বনি বায়ুলীয় গতিৰে গৈ আমাৰ জনগোষ্ঠীয় পূৰ্বপুৰুষসকলৰ আত্মাত বিলীন হৈ আমাৰ ওপৰত আশীষ বৰষিব। সদা ৰাইজ বৰ্তমান বিশ্বায়নৰ গ্ল'বেলাইজেশ্যন যুগত, বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগত, ছায়েন্স এণ্ড টেকন'লজিৰ যুগত, ইণ্টাৰনেটৰ যুগত গোটেই পৃথিৱীখনক এক কৰিবলৈ প্ৰয়াস কৰা হৈছে।
অথচ এনে দিনতো চাৰিওফালে হিংসা সন্ত্ৰাস দুৰ্নীতি যুদ্ধ ৰাজনীতি সামাজিক অৱক্ষয় আদিও পৃথিৱীৰ যিকোনো অংশতে চানি ধৰিছে। এনে সময়তে ডিব্ৰুগড় জিলা মৃদঙীয়া গায়ন সংস্থাই কেৱল ডিব্ৰুগড় জিলাৰ এনে ধৰ্মীয় আধ্যাত্মিক মনোবিশিষ্ট লোক সংস্কৃতি জীয়াই নাৰাখি গোটেই অসমতে ইয়াৰ দ্বাৰা সমন্বয় গঢ়ি তোলাৰ যি প্ৰয়াস কৰিছে ই অতি আদৰণীয় আৰু প্ৰশংসনীয়। মৃদঙীয়া গায়নৰ দলবিলাক আমাৰ নোমল বৰুৱা চাই কোৱাৰ দৰে ক'ৰবাত নোহোৱা হ'বলৈ ধৰিছে, হেৰাই যাব ধৰিছে, কোনোবাই এৰিব ধৰিছে। আমি তেনেধৰণৰ বিষয়টোক লক্ষ্য ৰাখি গুৰুত্ব প্ৰদান কৰি সোণোৱাল কছাৰী সাহিত্য আকিত পৰিষদে প্ৰত্যেকখন সোণোৱাল কছাৰী গাঁৱত এই ঐতিহ্যপূৰ্ণ পিতৃপুৰুষে প্ৰতিষ্ঠা কৰি যোৱা বা আমাক দি যোৱা এই আধ্যাত্মিক আৰু সাংস্কৃতিক যুক্ত আমাৰ সমাজৰ এই গুৰুত্বপূৰ্ণ সংস্কৃতিটোক কেনেকৈ আমি আকৌ পুনৰুদ্ধাৰ কৰি ইয়াক সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ লগতে নতুন প্ৰজন্মক আমি ইয়াক আদৰণীয় আৰু ভক্তিভাৱৰ এক সংস্কৃতি হিচাপে দিব পৰা যায়, তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰয়াস কৰিছোঁ।